নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক মোৰ চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। বেছি দেৰি নকৰোঁ, আজি আপোনালোকে থাম্বনেইলটো চাই গমেই পাইছে। আজি টপিকটো হৈছে SSC GD ফাইনেল কাট অফ। ঠিক আছে, অসমৰ কাৰণে দিছ ইজ অনলি ফৰ আছাম। বেলেগতো কি হ'ব মই নাজানো। এইটো ভিডিঅ' মই এনেই বনাই দিয়া নাই, কাৰণ আপোনালোকে সুধিব পাৰে যে তই কি SSC GDৰ মালিক নেকি। ঠিক আছে, মই 2015 বৰ্ষৰ SSC ৰিটেন কাট অফ, মেডিকেল কাট অফ আৰু ফাইনেল মেৰিট লিষ্ট কাট অফ, আৰু লগত 2018 ৰিটেন কাট অফ, মেডিকেল কাট অফ আৰু ফাইনেল মেৰিট লিষ্ট কাট অফৰ এনালাইচিছ কৰি মই এইখিনি কাট অফ উলিয়াই দিছোঁ। আৰু মই যিখিনি কাট অফ দি দিছোঁ সেইখিনি কাট অফ যদি নিমিলে তেতিয়াহ'লে আপোনালোকে মোক যিমান গালি দিয়ে দি থাকিব, কিন্তু এইটো ভিডিঅ'ৰ তলত যাতে একো বেয়া কমেণ্ট নকৰে। কোনোবাই যদি কৰিব লগা আছে কৰক, মোৰ আপত্তি নাই, কিন্তু মই একেবাৰে সঠিক নিউজটো দি দিম। মই টাইম ৱেষ্ট নকৰোঁ, ডাইৰেক্ট লিখি দিছোঁ ইয়াত যে SSC GDৰ জেনেৰেলৰ কাৰণে কাট অফ হ'ব 44 to 46। যদি আপুনি জেনেৰেল আৰু আপোনাৰ যদি মাৰ্কছ আছে 44ৰ পৰা 46, তেতিয়াহ'লে আপুনি একেবাৰে টেনশ্যন ল'ব লগা নাই। আৰু যদি আপুনি OBC, তেতিয়া আপোনাৰ কাট অফ যাব 43 পৰা 45 এইখিনিৰ ভিতৰত ফাইনেল মেৰিট লিষ্টত। যদি আপুনি SC, যদি আপুনি SC তেতিয়াহ'লে 42ৰ পৰা আপুনি ধৰক 44। ঠিক আছে, বাকী STৰ কাৰণে অকণমান কাট অফ বাঢ়িব পাৰে SCতকৈ। ইয়াত 43 পৰা 45 দি দিছোঁ। ঠিক আছে, এইটো ST আৰু OBCৰ মই একে কৰি দিছোঁ, কাৰণ SCতকৈ STৰ কাট অফ অকণমান হাই যাব পাৰে। ঠিক আছে, বাকী এইখিনি কাট অফ আপোনালোকে নোট কৰি ৰাখক। যদি মই একেবাৰে এইখিনি হ'ব বুলি কোৱা নাই, কিন্তু জেনেৰেলৰ ইয়াতকৈ 1-2 নম্বৰ কম বেছি হ'ব পাৰে, কিন্তু ইয়াতকৈ বহুত বেছি কম বেছি নহয়। ঠিক আছে, যদি আপুনি জেনেৰেল আপোনাৰ 45ৰ পৰা লৈকে 50 ভিতৰত নম্বৰ আছে, তেতিয়াহ'লে একেবাৰে টেনশ্যন ল'ব লগা কোনো ধৰণৰ কথা নাই। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল পায় লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। থেংক ইউ।